নমস্কাৰ মই মজিত্ৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ অনলাইন হেল্প ইউটিউব চেনেল। বন্ধুসকল প্ৰতিদিনৰ দৰে আজিও কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। খুব এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু বন্ধুসকল যদি এতিয়ালৈকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক, যাতে যেতিয়াই মই যিবোৰ ভিডিঅ' আপলোড কৰোঁ তাৰ নটিফিকেশ্যন সকলোতকৈ আগত আপোনাৰ মোবাইলত যায়। বন্ধুসকল প্ৰথম খবৰটিয়ে হৈছে অৱশেষত সকলো জল্পনা কল্পনাৰ অন্ত পৰিল। আজি ঘোষণা কৰা হ'ব অসমৰ মুখ্যমন্ত্ৰীৰ নাম। কোন হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী তাক লৈ জল্পনা কল্পনা চলি থকাৰ মাজতে দিল্লীলৈ তলব কৰা হৈছিল সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক। শনিবাৰে পুৱা 7:15 চাৰ্টাৰ্ড বিমানেৰে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা একেলগে গৈ প্ৰথমে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডাক সাক্ষাৎ কৰি 10 বজাৰ পৰা 2 বৈঠকত মিলিত হয়। তাৰ পিছত পুনৰ 2 যায় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বাসগৃহলৈ। অমিত শ্বাহৰ বাসগৃহত বৈঠকত মিলিত হৈ পুনৰ জে.পি. নাড্ডাৰ বাসগৃহত মিলিত হয় এক বৈঠকত। এপিনে এই বৈঠকৰ পাছত সৰ্বানন্দ সোণোৱাল সংবাদ মাধ্যমৰ আগত মন্তব্য দিয়াৰ পৰা বিৰত থাকে। তাৰ বিপৰীতে গৈ থকা বাহন ৰখাই সংবাদ মাধ্যমৰ আগত মন্তব্য দি হিমন্ত বিশ্ব শৰ্মাই কয় যে দেওবাৰ অৰ্থাৎ আজি গুৱাহাটীত বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব আৰু তাৰ পাছতে সকলো উত্তৰ পাব। এটা কথা উল্লেখ কৰিব লাগিব যে যদিহে বিধায়িনী দলৰ বৈঠকত 60গৰাকী বিধায়কৰ মুখ্যমন্ত্ৰী কোন হ'ব সেই সন্দৰ্ভত মত গ্ৰহণ কৰে তেন্তে সৰহসংখ্যক বিধায়কেই অৰ্থাৎ 4/3 বিধায়কেই হিমন্ত বিশ্ব শৰ্মাক সমৰ্থন জনোৱাৰ সম্ভাৱনা প্ৰকট। ভয়াৱহ কোভিড পৰিস্থিতিৰ মাজত কাক মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিলে অসমৰ ভাল হ'ব তেনে এগৰাকী পৰৱৰ্তী মুখ্যমন্ত্ৰী নিৰ্বাচিত কৰিব সংসদীয় পৰিক্ৰমা বৰ্ডে। ইপিনে দিল্লীলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে বিধায়ক বিমল বৰা যোৱাৰ বিপৰীতে হিমন্ত বিশ্ব শৰ্মাৰ সৈতে গৈছিল বিধায়ক তৰংগ গগৈ। বন্ধুসকল তাৰ পিছৰ খবৰটিয়ে হৈছে বৰ্ধিত কৰোনা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ জেলসমূহৰ পৰা কয়দীক মুকলি কৰি দিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ। কৰোনাৰ দ্বিতীয় ঢৌৱে আতংকৰ সৃষ্টি কৰিছে সমগ্ৰ দেশতে। ইতিমধ্যে কৰোনাই দেশৰ কাৰাগাৰসমূহতো প্ৰৱেশ কৰিছে। দেশৰ কৰোনাৰ ভয়ংকৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি উচ্চতম ন্যায়ালয়ে আজি কাৰাগাৰৰ ভিৰ হ্ৰাস কৰাৰ বাবে নিৰ্দেশনা প্ৰদান কৰিছে। মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি যোৱা বছৰ জামিন বা পেৰোলত মুকলি হোৱা সকলো বন্দীকে এইবাৰো তৎক্ষণাৎ মুকলি কৰাৰ নিৰ্দেশ দিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন.বি. ৰমন, ন্যায়াধীশ এল নাগেশ্বৰ আৰু সূৰ্যকান্তৰ তিনিজনীয়া এক বিচাৰপীঠে কয় যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি গঠন কৰা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ উচ্চ ক্ষমতাসম্পন্ন সমিতিসমূহে যোৱা বছৰ মাৰ্চত জামিনত মুকলি কৰি দিয়া সকলো কয়দীক HPCৰ দ্বাৰা কোনো বিলম্ব আৰু পুনৰ বিবেচনা নকৰাকৈ এইবাৰো মুকলি কৰি দিয়ক। আমি নিৰ্দেশ দিছোঁ যে আমাৰ পূৰ্বৰ আদেশ অনুসৰি যোৱা বছৰ পেৰোলত মুকলি হোৱা বন্দীসকলক কোভিড মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি 90 দিনৰ বাবে পুনৰ মুকলি কৰি দিয়া হওক। দেশৰ শীৰ্ষ আদালতৰ বিচাৰপীঠৰ নিৰ্দেশনাটোত এইদৰে কোৱা হৈছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাটোত কৰ্তৃপক্ষক বছৰলৈকে কাৰাদণ্ড লাভ নকৰা কয়দীক গ্ৰেপ্তাৰ কৰি এই সময়ছোৱাত কাৰাগাৰত ৰাখিব নালাগে বুলিও উল্লেখ কৰিছে। বন্ধুসকল তাৰ পিছৰ খবৰটিয়ে হৈছে অসমত পুনৰ দ্ৰুতগতিত বৃদ্ধি পাই আছে কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা আৰু মৃত্যু হোৱা লোকৰ সংখ্যা। অসমত বিগত 24 ঘণ্টাত নতুনকৈ 5,000ৰো অধিক লোক আক্ৰান্ত হৈছে মহামাৰী কোভিড-19ত। ৰাজ্যত ক্ৰমাগত দ্বিতীয় দিনা 5,000তকৈ অধিক লোক কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে। শনিবাৰে ৰাজ্যখনত 5,756জন লোক কোভিড-19ত আক্ৰান্ত হয়। বিগত 24 ঘণ্টাত অসমত 65,140জন লোকৰ কোভিড পৰীক্ষা কৰা হৈছিল। ইয়াৰে 5,756জনৰ ফলাফল কোভিড পজিটিভ আহে। শনিবাৰৰ দিনটোত ৰাজ্যত আক্ৰান্তৰ হাৰ হৈছে 8.84%। আনহাতে বিগত 24 ঘণ্টাত সৰ্বাধিক 1,543জন লোক কামৰূপ মহানগৰ জিলাত আক্ৰান্ত হৈছে। সম্প্ৰতি অসমত সুস্থ হোৱা লোকৰ হাৰ হৈছে 86.24%। বন্ধুসকল তাৰ পিছৰ খবৰটিয়ে হৈছে সম্পূৰ্ণ লকডাউন আৰু ভেকচিনে হৈছে কৰোনাৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায়। এই মন্তব্য ইটালীৰ বিশেষজ্ঞৰ। বিশ্বৰ সকলো দেশে কৰোনা সংক্ৰমণৰ দ্ৰুত বৰ্ধিত পৰিসংখ্যাক লৈ চিন্তিত। পৃথিৱীৰ বেছিভাগ দেশে ভাৰতৰ পৰা অহা যাত্ৰীসকলক নিষিদ্ধ কৰিছে। তথাপিও ইটালী, আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ডকে ধৰি বহুতো ডাঙৰ দেশ চিন্তিত যে যদি ভাৰতত কৰোনা সংক্ৰমিত লোকৰ গ্ৰাফ বৃদ্ধি হৈ থাকে তেন্তে পৃথিৱীৰ আন দেশৰ বাবে এক ডাঙৰ ভাবুকি হ'ব পাৰে। এক ৰাজহুৱা বাৰ্তালাপৰ সময়ত ইটালীৰ চিকিৎসক লুইগিয়ে কৈছিল যে সম্পূৰ্ণ লকডাউন আৰু দেশৰ প্ৰতিজন নাগৰিকৰ ভেকচিনে কেৱল এই ভাবুকি প্ৰতিহত কৰিব পাৰে। নিজৰ দেশ ইটালীৰ উদাহৰণ দি তেওঁ কয় যে ৰোম, মিলান আৰু ভেনিছকে ধৰি সমগ্ৰ দেশৰ প্ৰতিজন নাগৰিকক
দুটা ভেকচিনৰ পালি প্ৰদান কৰা হৈছে আৰু আজি সমগ্ৰ দেশতে দীঘলীয়া লকডাউনৰ পিছত পৰিস্থিতি স্বাভাৱিক হৈ পৰিছে। ব্যৱসায়িক প্ৰতিষ্ঠান, থিয়েটাৰ, হোটেল, কাৰ্যালয় সকলো খোলা হৈছে আৰু মানুহ এতিয়া স্বাভাৱিকভাৱে বাহিৰলৈ ওলাই আহিছে। একে সময়তে স্বাস্থ্যকৰ সেৱা FE2 মাস্কৰ এক বিস্তৃত নেটৱৰ্ক স্থাপন কৰাৰ প্ৰয়োজন আছে। যদি আপুনি ঘৰৰ বাহিৰত কিবা স্পৰ্শ কৰে আপুনি লগে লগে চাবোনেৰে আপোনাৰ হাত ধুব লাগিব। তেওঁ বিশ্বাস কৰিছিল যে দ্বিতীয় তৰংগৰ পিছত তৃতীয় তৰংগটো বিপদজনক হ'ব পাৰে, কিয়নো ভাইৰাছৰ মিউটেণ্টে ইয়াৰ প্ৰকৃতি সলনি কৰি আছে। আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কিমান প্ৰভাৱিত কৰে সেয়া সমগ্ৰ দেশতে টীকাকৰণ সম্পূৰ্ণ হোৱাৰ স্তৰৰ ওপৰত নিৰ্ভৰ কৰিব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বষ্টনৰ এজন শ্বাস প্ৰশ্বাস বিশেষজ্ঞ ডক্টৰ অমিত শৰ্মাই বিশ্বাস কৰে যে ভেকচিনটোৱে কৰোনাক পৰাস্ত কৰাৰ একমাত্ৰ উপায়। কিন্তু প্ৰতিজন নাগৰিকে ভেকচিন নোপোৱালৈকে প্ৰশাসনে বৃহৎ পৰিমাণত লকডাউন লগাব লাগিব, কিয়নো সংযোগটো ভংগ নোহোৱালৈকে কৰোনাৰ বিস্তাৰ ৰোধ কৰাটো অসম্ভৱ। বন্ধুসকল, তাৰপিছৰ খবৰটিয়ে হৈছে বাগানে বাগানে কৰোনাৰ আতংক। চৰকাৰী কৰ্মচাৰীৰ দৰেই বাগিচাতো 2 বজাত কাম বন্ধ কৰাৰ দাবী শ্ৰমিকৰ। কোভিড-19ক লৈ অধিক শংকিত হৈ পৰিছে ৰাজ্যৰ চাহ শ্ৰমিকসকল। শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ক্ষীপ্ৰ গতিত বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা। ৰাজ্য চৰকাৰে ভয়ানক ব্যাধি ৰোধিবৰ বাবে এক প্ৰকাৰ মিনি লকডাউন ঘোষণা কৰাৰ লগতে ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰিছে। কিন্তু এই ৰোগে সম্প্ৰতি কেৱল নগৰ বা চহৰ অঞ্চলতে নহয়, গাঁও চাহ বাগিচা এলেকাতো ৰাইজক উদ্বিগ্ন কৰি তুলিছে। ইতিমধ্যে উজনিৰ বহু চাহ বাগিচাত বহু লোক আক্ৰান্ত হৈছে কোভিড-19ত। ৰাজ্য চৰকাৰে কৰোনাৰ সৈতে যুঁজিবলৈ বিয়লি 2 বজাৰ লগে লগেই সকলো স্কুল, কলেজ, চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান, ব্যৱসায় বাণিজ্য বন্ধৰ নিৰ্দেশনা দিছে। কিন্তু এই নিৰ্দেশনা প্ৰযোজ্য হোৱা নাই চাহ বাগিচাসমূহত। চাহ বাগিচাৰ শ্ৰমিকসকলে পুৱা 8 বজাৰ পৰা বিয়লি 4 বজালৈকে কৰ্মত নিয়োজিত হৈ আছে। চাহ বাগিচাৰ জনবসতি যথেষ্ট ঘন হোৱাৰ লগতে বহু শ্ৰমিকে আজিও একেলগে বাগিচাৰ কামত নিয়োজিত হৈ থাকিবলগীয়া হৈছে। এইপিনে বাগিচাৰ চিকিৎসালয়সমূহত নাই পৰ্যাপ্ত সা সুবিধা। এই সন্দৰ্ভত পূব যোৰহাটৰ কেইবাখনো চাহ বাগিচাৰ শ্ৰমিকে উদ্বিগ্নতা প্ৰকাশ কৰি কয় যে কেৱল চৰকাৰী কৰ্মচাৰী অথবা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে কিয় চাহ বাগিচাৰ শ্ৰমিকসকলক কোভিড কালত 2 বজালৈকেহে কামত নিয়োগ কৰাৰ দাবী কৰিছে। বন্ধুসকল, তাৰপিছৰ খবৰটিয়ে হৈছে কোভিড প্ৰতিৰোধৰ বাবে 17 মেলৈকে লকডাউন বৃদ্ধি ঘোষণা চুবুৰীয়া ৰাজ্য মেঘালয় চৰকাৰৰ। ক্ৰমান্বয়ে ভয়াৱহ অৱস্থাৰ দিশে ধাৱমান হোৱা কোভিড-19ৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ মেঘালয় চৰকাৰে আজি এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয়। ৰাজধানী নগৰ শ্বিলং তথা সমগ্ৰ পূব খাচীপাহাৰ জিলা এলেকাত বৰ্তমান বলবৎ হৈ থকা লকডাউন 17 মেলৈকে বৃদ্ধি কৰিছে ৰাজ্য চৰকাৰে। ইয়াৰ আগতে জিলাখনত 5 মেৰ পৰা 10 মেলৈকে লকডাউন ঘোষণা কৰিছিল। আজি ৰাজ্যখনৰ কোভিড পৰিস্থিতিৰ ওপৰত এখন পৰ্যালোচনামূলক বৈঠক অনুষ্ঠিত কৰাৰ পিছতেই মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী প্ৰেষ্টন টিনছঙে লকডাউন বৃদ্ধিৰ কথা ঘোষণা কৰে। উল্লেখযোগ্য যে যোৱা 24 ঘণ্টাত অকল পূব খাচীপাহাৰ জিলাতেই 11 জন লোকৰ কোভিডত মৃত্যু হৈছে আৰু 375 গৰাকী লোক নতুনকৈ কোভিডত আক্ৰান্ত হৈছে। বন্ধুসকল, তাৰপিছৰ খবৰটিয়ে হৈছে দেশত অক্সিজেনৰ অভাৱ, সংকট সমাধানৰ বাবে টাস্ক ফৰ্চ গঠন দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ। দেশত অক্সিজেনৰ অভাৱৰ বাবে বহু কোভিড ৰোগী মৃত্যুৰ মুখত পৰিছে। অক্সিজেন অভাৱৰ সমস্যা দেশত গুৰুতৰ সমস্যা ৰূপে ধাৰণ কৰাই নহয়, ই দেশৰ স্বাস্থ্য খণ্ডৰ সংকট হিচাপে দেখা দিছে। শনিবাৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে অক্সিজেনৰ সংকট মোচনৰ বাবে এক টাস্ক ফৰ্চ গঠন কৰিছে। শনিবাৰে ন্যায়াধীশ DY চন্দ্ৰচূড় বিচাৰপীঠে 12 গৰাকী সদস্যৰে এই টাস্ক ফৰ্চ গঠন কৰে। ৱেষ্ট বেংগল ইউনিভাৰ্চিটি অৱ হেল্থ ছায়েন্সৰ প্ৰাক্তন উপাচাৰ্য ভৱতোষ ভট্টাচাৰ্যৰ নেতৃত্ব দিবলগীয়া এই 12জনীয়া টাস্ক ফৰ্চত আছে ক্ৰমে গুৰগাঁৱৰ মেদান্ত হাস্পতালৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক ডাক্তৰ নৰেশ ত্ৰেহানসহ দিল্লীৰ গংগাৰাম হাস্পতাল, ভেলোৰৰ খ্ৰীষ্টিয়ান মেডিকেল কলেজ, বাংগালোৰৰ নাৰায়ণা হেল্থ কেয়াৰ আৰু মুম্বাইৰ ফৰ্টিছ হাস্পতালৰ চিকিৎসক। এই ফৰ্চে কোন ৰাজ্যত কিমান অক্সিজেনৰ প্ৰয়োজন আৰু সঠিকমতে অক্সিজেনৰ সৰবৰাহ হৈছে নে নাই এই সকলোবোৰ দিশ তদাৰক কৰিব বুলি কোৱা হৈছে। উল্লেখযোগ্য যে যোৱা শুকুৰবাৰে টাস্ক ফৰ্চ গঠনৰ সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছিল উচ্চতম ন্যায়ালয়ে। স্মৰ্তব্য যে দেশৰ ৰাজ্যসমূহৰ মাজত অক্সিজেনৰ সৰবৰাহক লৈ বিবাদৰ সূত্ৰপাত হৈছিল, যাৰ ফলত সমগ্ৰ প্ৰক্ৰিয়াটো উচ্চতম ন্যায়ালয়ৰ মজিয়া পাইছিলগৈ। বন্ধুসকল, তাৰপিছৰ খবৰটিয়ে হৈছে কোভিডৰ ওপৰত লক্ষ্য ৰাখি বঙাইগাঁৱত আংশিক লকডাউন ঘোষণা জিলা প্ৰশাসনৰ। অৱশেষত বঙাইগাঁৱত ঘোষণা কৰিলে আংশিক লকডাউন।
প্ৰতি দেওবাৰে সম্পূৰ্ণ বন্ধ থাকিব দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু বজাৰ এলেকা। মাত্ৰ খোলা থাকিব ফাৰ্মাচী, হাস্পতাল, পশু চিকিৎসা সেৱা। ৰেষ্টুৰেণ্ট আৰু ধাবা খোলা থাকিব 6 বজালৈ। অকল হোম ডেলিভাৰী কৰিব পাৰিব। অন্যহাতে হোটেলৰ ৰেষ্টুৰেণ্ট খোলা থাকিব যদিও অকল হোটেলৰ আৱাসীৰ বাবে খাদ্য যোগান ধৰিব পাৰিব। সেইদৰে খোলা থাকিব কোল্ড ষ্টৰেজ আৰু গোডাউন। জিলাখনত ভয়ংকৰ হাৰত কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জিলা উপায়ুক্ত ডাক্তৰ MS লক্ষ্মীপ্ৰিয়াই জানিব দিছে। উল্লেখযোগ্য যে জিলাখনত হাতত 2 গৰাকী কোভিড পজিটিভ ৰোগী আছে।